নমস্কাৰ বন্ধুসকল, মই জিন্তু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ যি বহুকেইটা চাকৰি ওলাইছিল তাৰ ভিতৰত অসম পুলিচৰ এছিষ্টেণ্ট ইন্সপেক্টৰ অফ এক্সাইজ এণ্ড এক্সাইজ কনষ্টেবল অন্যতম। ইয়াৰ অনলাইন আবেদন অলৰেডি চলি আছে যোৱা 16 তাৰিখ 6 মাহ 2020 তাৰিখৰ পৰা, আৰু ইয়াৰ অন্তিম তাৰিখ হৈছে অহা 6 তাৰিখ 7 মাহ 2020। গতিকে যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেখেতসকলৰ ব্যস্ততা অথবা গম নোপোৱাৰ কাৰণে তেখেতসকলৰ কাৰণে আচলতে এই ভিডিঅ'টো উপযুক্ত হ'ব বুলি ভাবি মই বনালোঁ। গতিকে আপোনালোকক জনাই দিছোঁ ইয়াৰ পদ আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব। ইয়াৰ টোটেল পোষ্ট আছিল 203টা। এছিষ্টেণ্ট ইন্সপেক্টৰ অফ এক্সাইজ তাত আছিল আপোনালোকৰ 44টা পোষ্ট, আৰু এক্সাইজ কনষ্টেবল তাত পোষ্ট আছিল আপোনালোকৰ 159। গতিকে এছিষ্টেণ্ট ইন্সপেক্টৰ অফ এক্সাইজ তাত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছিল হায়াৰ ছেকেণ্ডেৰী পাছ, আৰু যিটো এক্সাইজ কনষ্টেবল তাৰ কাৰণে আপোনালোকে মেট্ৰিক পাছ হ'লেই হ'ব। আৰু যদি আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন আছে NCC, স্পৰ্টছ আৰু আপোনালোকৰ হোম গাৰ্ড অথবা কম্পিউটাৰত, তেতিয়াহ'লে আপোনালোক বিশেষকৈ প্ৰিফাৰেঞ্চ আপোনালোকে পাব। গতিকে কেনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব তাৰে এটা থুলমূল আভাস দিয়াৰ চেষ্টা কৰিছোঁ। আপোনালোকে অনলাইন আবেদন যদি কৰিব বিচাৰে আপোনালোকে মোবাইলটো কৰিব পাৰে। মোবাইলত কৰিবলৈ হ'লে আপোনালোকক মই এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ আপোনালোকে কৰি ল'ব পাৰিব। যিসকলে জানে তেখেতসকলে মোবাইলতে কৰি ল'ব, আৰু যিসকলে নাজানে তেখেতসকলে নেট কেফে অথবা জনা ব্যক্তিৰ ওচৰত গৈ এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকক থুলমূলকৈ এটা আভাস দি দিছোঁ যে আপোনালোকক কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব। আপোনালোকৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু এজ প্ৰুফ, আপোনালোকৰ আদাৰ কোৱালিফিকেশ্যন, আৰু যদি আপোনালোকৰ এমপ্লয় এক্সচেঞ্জ কাৰ্ড আছে তেতিয়াহে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব। আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ তেখেতসকলে দুয়োটা পদতে অনলাইন আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে দেৰি নকৰিব। যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেখেতসকলে আবেদন কৰি ল'ব। উপযুক্ত দৰমহা, আৰু যিসকলে বহুত দিনৰ পৰা মনত পুহি ৰাখিছিল এটা চাকৰি কৰিবলৈ, তেখেতসকলৰে ভাল সুবিধা। গতিকে পলম নকৰি আপোনালোকে অনলাইন আবেদন কৰি ল'ব বুলি আশা ৰাখিছোঁ। আৰু এটা আপোনালোকক আভাস দি দিছোঁ, আপোনালোকৰ প্ৰচেছটো হৈছে আপোনালোকে প্ৰথমতে এপ্লাই লিংকটোত গৈ তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যনৰ এটা পেজ পাব, তাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকৰ কোৱালিফিকেশ্যন, এজ প্ৰুফ, ডকুমেণ্টছখিনি আপলোড কৰাৰ পাছত 7টা ষ্টেপত ভেৰিফাই হোৱাৰ পাছত আপোনালোকে ফাইনেল ছাবমিশ্যন কৰিব লাগিব। ফাইনেল ছাবমিট কৰাৰ পাছত আপোনালোকক ছাকচেছফুলি বুলি দেখাব, তাৰপিছত আপোনালোকৰ আবেদনখন হৈ যাব। গতিকে যিসকলে কৰা নাই তেখেতসকলে অতি সোনকালে কৰি ল'ব বুলি আশা ৰাখিলোঁ। এনেকুৱা চাকৰি সংক্ৰান্তত যদি আপোনালোকে ভিডিঅ' বিচাৰে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঘৰতে থাকক, কুশলে থাকক। ধন্যবাদ।